হাই ফ্ৰেণ্ডছ, নমস্কাৰ। বেক টু মাই ইউটিউব চেনেল এইজাৰ ভ্লগছ। তো আজি মই মানে কি আজি ঘৰতে আছোঁ। তো বতৰটো ঠাণ্ডা, ভাবিলোঁ আজি আমি এইফালৰ পৰা অলপ ফুৰি আহোঁ। তো আপোনালোকক আমাৰ গাঁৱৰে পৰিৱেশটো দেখাওঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ। তো আমাৰ এইফালেদি যোৱা ৰাস্তাটো হৈছে মানে কি এইফালে ডাইৰেক্ট নলবাৰী গুৱাহাটী যি যায় সেইফালে যাব পাৰে। তো আপোনালোকক মই দেখাই আছোঁ, ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো বলক আমি এতিয়া যাই আছোঁ। তো ফ্ৰেণ্ডছ, মানে কি মই যিহেতু গাড়ীখন আনিছোঁ, তো গাড়ীখনতে যাবলৈ আমি এতিয়া যাব লাগে। তাড়াতাড়ি দেৰি হৈছে, তো যাই আছোঁ। ডাইৰেক্ট চাবি দিছোঁ, চাবি দিয়ে আছে গাড়ীত। তো আমি এতিয়া যাম ডাইৰেক্ট, আমি এইফালে যাম ডাইৰেক্ট। আমি যাই আছোঁ এতিয়া বৰ্তমান পথাৰত যাম এতিয়া আমি ডাইৰেক্ট। তো ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমানে জেগা এটা আহি পালোঁ। তো আপোনালোক দেখাই আছোঁ, ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো এইফালে চাওক, এইফালে মানুহ চব ৰোৱা হৈ গৈছে কঠীয়া, মানে কি এতিয়া ৰোৱাৰ বাকী নাই আৰু সেইটো দুৱাৰ ফালে আছে ৰ'বা। তো মই তাতে যাই আছোঁ, আপোনালোক ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, এই মোৰ পিছফালে দেখিছে নে, এই পিছফালে মানে কঠীয়া ৰোৱা নাই। তো পানী বেছি আছে না, চব এইফালে ট্ৰেক্টৰ হাল মাৰি থৈ দিছোঁ। তো আৰু কেইদিনমান দেৰিকৈ ৰ'ব এইফালে। তো আপোনালোক দেখাই আছোঁ, চাওকচোন। তো এইফালে চাওক, মানে কি এতিয়া হাল মাৰি থৈ দিছোঁ ট্ৰেক্টৰেদি, দুদিনমান দেৰিকৈ ৰ'ব। তো পানী অলপ এতিয়া মানে কি বেছি জেগা আছে এইফালে ধোৱা না। তো ধোৱাৰ কাৰণে মানে কি দুদিনমান বেছিকৈ মানে দেৰিকৈ কঠীয়াটো ৰ'ব, নহ'লে পানীত তল যাব। বৰষুণ দি আছে এইফালে, আমাৰ এইফালে কণ্টিনিউ এইকেইদিন। তো চাই থাকিব। তো ফ্ৰেণ্ডছ, মানে কি মানে মোৰ অসুবিধা অলপ হৈ আছে। মই ডেইলি ভিডিঅ' আপলোড কৰিব পৰা নাই। তো আপোনালোকে গমেই পাইছে, যিহেতুকে মোৰ এখন ই ৰিক্সা আছে। তো এই ৰিক্সাখনো চলাব লাগে, এইফালে ভিডিঅ' বনাব লাগে। তো সেইকাৰণে টাইম মই মিলাব পৰা নাই। নৰাৰ কাৰণে মানে কি মই ডেইলি ভিডিঅ' আপলোড দিব পৰা নাই। তো এতিয়া কণ্টিনিউ ভিডিঅ' আপলোড দিয়াৰ কাৰণে মই চেষ্টা কৰি আছোঁ। তো যিহেতুকে ৰবিবাৰে মই ভিডিঅ' আপলোড দিয়াৰ কাৰণটো হ'ল কি, মানে ৰবিবাৰে মোৰ ৰিক্সাৰ মানে ভাড়া অলপ কমকৈ থাকে। তো সেইকাৰণে মানে কি ভিডিঅ' বনাওঁ বা সেইদিনাখনে আমি আপলোড দিওঁ। প্ৰত্যেক ৰবিবাৰে মই আপলোড দিওঁ। এতিয়া কণ্টিনিউ মই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, ইয়াতকৈ যাতে মই ভাল বস্তু দেখাব পাৰোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাব একদম। তো ফ্ৰেণ্ডছ, চাওক, এইটো আমাৰ পাগলা দিয়া নদী। ৰাতিপুৱা টাইমত পানী নাছিল, তো এতিয়া পানী চাব বহুত বেছি পানী হৈছে। তো পাগলাই নদী এইটো আমাৰ। ইচ্ছা গেলি পানী হ'ব, ইচ্ছা গেলি নহ'ব। তো এইফালে চাওক, যোৱা বছৰ মানে কি বানপানীৰ টাইমত মাথালি খহি গৈছিল, জিঅ' বেগৰ কাম কৰিছিল। তো এতিয়াও মানে কি পানীত খহি গৈছে একফালা জিঅ' বেগ, যাৰ কাৰণে এতিয়া নতুনকৈ জিঅ' বেগ দি আছে ইয়াতে। তো ভাল কৰি আছে আৰু পানীৰ লগত আৰু কি কৰিব, পানী যি ইচ্ছে সেই কৰিব পাৰেতো। তো সেইকাৰণে মানে কি জিঅ' বেগৰ কাম চলি আছে এতিয়া। যোৱাকালিৰ পৰা কাম কৰিছে জিঅ' বেগত। তো এতিয়া বহুত বেছি ভাল হৈ আছে মাথালিটো। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আমাৰ কিবা ভুল হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আমি সদায় আপোনালোকক নতুন নতুন ভিডিঅ' দেখাব চেষ্টা কৰি থাকিম। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, আৰু আমাৰ লগত চাই থাকিব ভিডিঅ'বিলাক। তো ধন্যবাদ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।